Hello guys, so এতিয়া আমি ওলালো এতিয়া আমি যাম আৰু ক'ত যাম আজি নকওঁ ভিডিঅ'সমূহ আগতে গৈ পালে দেখাই আছো তো আমি এতিয়া আহি পাইছো জালুকবাৰীৰ পৰা আহি ইফালে আজাৰৰ ফালে সোমাওঁতে এইটো দেখিছানে ইফালে আপোনালোক ভালকে দেখাই মই নদীত গৈ বহুত ভাল লাগে নদীত এনেকে বহি পেলাই বাট কিন্তু ৰখিব নোৱাৰে শান্তি যাবলৈ দেৰি হৈ যাব ন ওলাই আমি এতিয়া আজাৰা আহি পাইছো ইয়াতে চাব পাৰে কি ধুনীয়া জেগা এখন অভাৰব্ৰিজ হয় অভাৰব্ৰিজৰ তলেদি গ'লে ইফালেদি আপোনালোকৰ এয়াৰপোৰ্ট পাব আমি এতিয়া যাম চিধা ইফালে একদম তো আমি আহি আছিলোঁ এতিয়া ৰাস্তাইদি ইফালে গমবাৰী ফালে সোমাইছোঁ ইয়াতে দেখিছোঁ এইবিলাক পানী হৈছে বানপানী হৈছে সেইটো ইয়াতে এইবিলাক চাব পাৰে পুলেদি পানী গৈ আছে তো এতিয়া যে আমি ইয়াতে আছোঁ ইফালে আপোনাৰ এইটো মেঘালয় পৰে চাওক দেখিছেনে এইফালে হাইপছটো আৰু এইটো চাইডে আমাৰ অসম পৰে তো আমি এতিয়া গৈ আছোঁ চাই থাকক ভিডিঅ'টো গম পাব ক'ত গৈ আছোঁ দেখাই আছোঁ তো আমি আহি পাইছোঁ এইটো দেখিছেনে আপোনালোকে চাইডত এইটো হৈছে পিগ ৰিচাৰ্চ চেণ্টাৰ বহুত ডাঙৰ পিগ ৰিচাৰ্চ চেণ্টাৰ হয় তো যেনেকৈ গাহৰি পোহা মানুহবিলাকে যদি গাহৰিৰ ওপৰত ৰিচাৰ্চ কৰিব বিচাৰে তো ইয়ালৈ আহিব পাৰে চাব পাৰে আপোনালোকে এইটো পিগ ৰিচাৰ্চ চেণ্টাৰ চান্দবী আহি পালো সো এতিয়া আপোনালোক দেখাই আছো কি আছে ঠিক আছে মাত বোল নাই দেখোন কি হল ভোক লাগিছে একো খোৱা নাই মই কৈছিলো খাবলৈ ভাত বনাই দিছিলো নাখালে সো একো নাই মইতো খাই আছো মোৰ বহুত ভোক লাগে মই ফুডি হয় নাওত উঠিলো এতিয়া এই নাও চলাই আছে ইফালে এই বহি লৈছে চাওক ভয় কৰে বোলে বহুত এতিয়া লাঞ্চ কৰিব যাম বহুত ভোক লাগিছে মানে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই ডাইৰেক্ট ওলাই আহিছোঁ চ' এতিয়া ৰিজৰ্টত গৈ আছোঁ খাবলৈ আকৌ গৈ আছে ৰিটাৰ্ণ আমি এতিয়া আহিছোঁ এখন আমাৰ আজি ডেটো বহুত ভাল লাগিছে মই ইমাজিন কৰা আছিলে ইমান ভাল লাগিব বুলি বাট ক'ব লাগিব আৰু বহুত ভাল দেই এইখিনি জেগাতকৈ কিন্তু ৰাস্তাটো বেছি ভাল পিছে কোনে কৈছিলে মই কৈছিলে নে নাই এটা আহিব লাগিব আমি আহি পাইছোঁ এটা চান্দবী জাংগল ৰিজৰ্ট চাব পাৰি ত' সোমাম এতিয়া লাঞ্চটো কৰি আপোনালোকক দেখাই আছোঁ লাঞ্চটো কৰি আহিলোঁ এতিয়া নাও দি নিব আহিছে তো গৈ আছোঁ অলপ ঘূৰি ল'বি বিলখনত এতিয়া অলপ যাৰ পৰা পামি আৰু তো আমি এতিয়া গৈ আছোঁ দে আৰু বলক আমি আহি পালোঁ কিন্তু মই ইয়াত নামিব নোৱাৰোঁ মানে বহুত
মানে কেনেকে যাব লাগে শিলৰ যে মই নামিব নোৱাৰি গৈছে মানে চাবলৈ ইমান ভাল লাগিছে ন কি কম আজি দিনটো বহুত ভাল লাগিল হয়নে ঐ আপোনালোকে যদি ইয়াতে আহিব বিচাৰে আহিব পাৰে ফটো শ্বুটৰ কাৰণেও আহিব পাৰে ইয়াতে চেঞ্জিং ৰুম আছে বাথৰুমো আছে আপোনালোকে ইয়াতে ৱাটাৰফলত গা ধুই কাপোৰ সলাব পাৰিব তাতে বাথৰুম আছে ধুনীয়াকৈ ছেপাৰেটকৈ দিয়া আপোনালোকে তলত দিয়া এই নামটো যদি গুগলত চাৰ্চ কৰে তেন্তে ইয়াৰে লোকেশ্যনটো পাই যাব ধুনীয়াকৈ তো বাই বাই গাইছ এতিয়া ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আজি আপোনালোকে কোনখিনি বস্তু চাই ভাল পালে জনাব কমেন্ট কৰি জনাব আৰু লাইক সাবস্ক্ৰাইব কৰিব দেই গাইজ